নমস্কাৰ মোৰ বিদ্যাসাৰথী ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ আগন্তুক হ'বলগীয়া এছএছচি চিএইচএছএলৰ উপযোগী হোৱাকৈ মই 2019 চনৰ 11 জুলাইত হৈ যোৱা কিছুমান ৰিজনিং আৰু মেথছৰ কুৱেশ্যন তোমালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ তোমালোক সকলোৱে বুজি পাবা আৰু ভাল পাবা সো এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা এতিয়া মই তোমালোকক ফাৰ্ষ্ট কুৱেশ্যন এটো ৰিজনিং আৰু মেথছৰ হয় গতিকে এটো ৰিজনিং মই তোমালোকক কৈ যাম আশা কৰোঁ তোমালোকে নোট কৰি যাবা হুইচ লেটাৰ পেয়াৰ উইল ৰিপ্লেস দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোইং সিৰিজ ইয়াত এফ জে এইচএল কুৱেশ্যন মাৰ্ক এলপি এনআৰ আমি ইয়াত লেটাৰ পেয়াৰ উইল ৰিপ্লেস দ্য কুৱেশ্যন মাৰ্ক ইন দ্য ফলোইং সিৰিজ এই সিৰিজটোত থকা এতিয়া অপচন কিটা কোনটো হ'ব ইয়াৰ ইনটো হ'ব নে জিএম হ'ব নে জেএম হ'ব নে জেএন হ'ব মই তোমালোকক কৰি দেখাইছোঁ ইয়া তোমালোকে দেখিছাই প্ৰথমটো আছে প্ৰথম লেটাৰটো এফ জে এইচ এল এফৰ পৰা এইচ লৈ কেইটা গ্ৰেপ আছে ধৰি লওঁ মই দেখাইছোঁ তোমালোকক এফ জি এইচ তাপ এফৰ পৰা আহিছিলে ফাৰ্ষ্ট লেটাৰ বা সেকেন্ড লেটাৰ এফ জি এইচ এটা ওয়ার্ড গ্রেপ আছে তাৰ পিছত আহিলে জে এল কে এটো কে হ'ব তাৰ পিছত আহিলে এল এন আছে গতিকে এটো এলৰ পৰা এনলৈ কেটা গ্ৰেপ হ'ব এম এল এম এন তাৰ পিছত আহিলে পি আৰ আছে গতিকে পি আৰলৈ এটা ওয়ার্ড পি কিউ আৰ গতিকে আমি দেখিলো যে এটা এৰি এটা হৈছে এতিয়া আমি এইচএল আছে সেকেন্ডৰটো এইচৰ পিছত এতিয়া কি হ'ব আমি উলিয়াব লাগে আমি সকলোৱে জানো এইচ আই জে এইচ আই জে গতিকে জে হ'ব আৰু এল এম এন গতিকে এটো হ'ব জে এন এটা শুদ্ধ এনসাৰটো হৈছে জে এন আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা নেক্সট কুৱেশ্যনটো আছে সিলেক্ট দ্য অপশ্যন that is related to the third letter pair in the same way as the second letter pair is related to the first letter pair ইয়াত কি কৈছে থাৰ্ড লেটাৰটোৰ লগত সেকেন্ড লেটাৰ ৰিলেটেড আছে বুলি কৈছে ৰিলেটেড টু দা ফাৰ্ষ্ট লেটাৰ পেয়াৰ সেকেন্ডটোৰ লগত ফাৰ্ষ্টটো ৰিলেটেড থাৰ্ডটোৰ লগত আমি এতিয়া উলিয়াব লাগে কেনেকৈ হ'ব আমি এটো কি আছে প্ৰথমটো আছে ডি জে এইচ টি এতিয়া ডি পৰা এইচ লৈ কিমানটা আছে আমি এতিয়া উলিয়াব লাগিব ডি পৰা ডি ই এফ জি এইচ ডি ই এফ জি এইচ 1 2 3 তিনটা পিছত এইচটো হৈছে গতিকে আমি গম পালো ডি পৰা এইচ লৈ 3টা এতিয়া আমি উলিয়াব লাগিব জে পৰা টি লৈ কিমানটা হ'ব জে কে এল এম এন ও পি কিউ আৰ এছ টি এটা জে পৰা টি লৈ হ'ব 1 2 3 4 5 6 7 8 9 গতিকে 9টা এৰি টি হৈছে আমি প্ৰথমটো পালো 3 ডি পৰা এইচলৈ 3টা আৰু জে পৰা টি লৈ 9টা এৰি গতিকে আমি এতিয়া গমেই পাই গলো প্ৰথমটো 3টা হৈছে জে পৰা টি লৈ 9টা গতিকে আমি নিজে বুজি পাব লাগিব এটা আমি সেকেন্ড লেটাৰটো উলিয়াবলৈ গলে এইচ এম আছে গতিকে এইচৰ পৰা আমি 3টা পিছৰ সংখ্যাটো উলিয়াব লাগিব আৰু এমৰ পৰা 9টা পিছৰ সংখ্যাটো উলিয়াব লাগিব একেটাই মানে সেম ওয়ে গতিকে এইচৰ পৰা 3টা পিছৰ হলে কি হ'ব এইচ আই জে কে এল আমি গম পালোৱে এল হ'ব 1 2 3 থিটা এৰি তেনেকৈ এমৰ পৰা
9টা পিছৰ ৱৰ্ডটো আমি উলিয়াব লাগিব এমৰ পৰা M N O P Q R S T U V W এটা কিমানটা হ'ব 1 2 1 2 3 4 5 6 7 8 9 গতিকে W হ'ল গতিকে আমি এতিয়া গমেই পালো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1 টো অপচন 1 L W Next question আছে 3 of the following 4 letter clusters are alike in a certain way and one is different. Pick the odd one out. Option kita dia ase D F H J C E G I J L N P Q S U V. আমি এতিয়া ইয়াৰ 4 letter দিয়া আছে odd to দিয়াবলৈ কৈছে odd to দিয়াব লাগিব ইয়াত কি হ'ব D E F আমি ইয়াত দেখিছো D পিছত D E F D E F তাৰপিছত G E টো নাই F টো হৈছে তাৰপা G টো নাই H টো হৈছে D F H তাৰপা I টো নাই I টো blank Z টো আছে গতিকে এটাৰি এটা তেনেকে পিছতো 2 নম্বৰটো আমি দেখিছো C E আছে তাৰপিছতে G আছে তাৰপিছতে I আছে গতিকে আমি জানো এটাৰি এটা হৈছে C D E F G H I তেনেকে গুটেকিটাই হ'ব J K L M N O P 3 টো অপচন 3 টো তেনেকে হ'ব 1 আৰু 2 নিচিনাকে কিন্তু 4 টো কি আছে Q S U V Q পিছত এটাৰি S টো নহয় গতিকে odd টো আমি গমেই পালো অপচন 4 টো Q S U V Question number 4 3 of the following 4 members are alike in a certain way and one is different. Pick the number that is different from the rest. আমি এতিয়া অপচন কিটা চাব লাগিব ইয়াত আছে 85 65 95 and 75 এতিয়া alike in a certain way one is different আমি ইয়াতো কি কৰিব লাগিব এতিয়া one is different বুলি কৈছে আমি এতিয়া কেনেকে কৰিম এটো ইয়াত আছে 85 টো আমি যদি 5 এ কৰো 85 ডিভাইড কৰি 5 এ যদি কৰো ইকুৱেল টু কিমান হ'ব 17 তাৰ পিছত আমি যদি 65 টো 5 এ ডিভাইড কৰো তেতিয়া হ'ব 13 তাৰ পিছত আহিলে 95 ডিভাইড 5 এইটো হ'ব 19 তাৰ পিছত আহিলে 75 টো 5 এ ডিভাইড কৰিলে হ'ব 15 গতিকে আমি গম পালো 85 65 and 95 এইকেইটা হৈছে প্ৰাইম নাম্বাৰ 17 13 90 কিন্তু 15 টো গতিকে প্ৰাইম নাম্বাৰ নহয় গতিকে আমাৰ ইয়াৰ এনসাৰটো হ'ব 75 it is not prime number Question number 5 select the number pair in which the two numbers are related in the same way as are the two numbers of the following number pair 29 31 আমি the 29 31 to prime number আমি জানো 29 to 31 to যেতিয়া prime number হয় ইয়াত অপচনত আছে 23 25 15 17 11 13 20 21 এইকেইটাৰ ভিতৰত আমি এতিয়া প্ৰাইম নাম্বাৰটো সিলেক্ট কৰিব লাগে এটা প্ৰাইম নাম্বাৰ 23 টো প্ৰাইম হয় কিন্তু 25 টো নট প্ৰাইম নাম্বাৰ 15 টো হৈছে প্ৰাইম নাম্বাৰ নহয় 17 টো প্ৰাইম নাম্বাৰ 11 13 দুইটাই প্ৰাইম নাম্বাৰ হয় আৰু 20 21 টো 20 টো প্ৰাইম নাম্বাৰ নহয় গতিকে আমি ইয়াত সিলেক্ট কৰিবলৈ হলে
ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 11 13 it is a prime number. Question number 6. What was the day of the week on 15 August 2013? আমি এতিয়া ইয়াত এটো উলিয়াব লাগে 15 আগষ্ট 2013 কোনটো অপচন হ'ব আমি এতিয়া এটো কি কৰিম 15 আগষ্টৰ তাৰিখে 2013 তাৰিখে কোনটো ডে হ'ব আমি এটো এতিয়া উলিয়াব লাগে এটো কেনেকৈ উলিয়াম আমি এতিয়া 2009 ইয়াৰ্স মানে 2013 উলিয়াবলৈ কৈছে গতিকে আমি এতিয়া যদি এটো সলিউশন কৰিবলৈ যাওঁ 2000 মই এটো ওপৰতে লিখি দিছো 5 টো ওচৰতে জেগাটো যেতিয়া শৰ্ট হয় 2009 years plus 1/1/2013 to 15 August 2013 আমি এতিয়া 1 তাৰিখ বা 2013 ৰ 1 তাৰিখৰ পৰা 15 আগষ্টৰ তাৰিখলৈকে আমি 2009 years টো প্লাস কৰি দেখাব লাগিব এটো যদি আমি কৰো এতিয়া অড ডেজ টো আমি উলিয়াব লাগিব 2000 years or 2000 odd days 2000 years is equal to 0 13 years গটিকে 13 সন গটিকে 13 years আমি এটা তিনটা লিপ ইয়াৰ ধৰিব লাগিব বছৰটো তিনটা লিপ ইয়াৰ 3 লিপ ইয়াৰ্স আখৰবোৰ ধৰিব পৰা নাই লিখিবলৈ প্ৰবলেম হয় তোমালোকে বুজি লবা প্লাস কি কৰিব লাগিব 9 ordinary years এতিয়া আমি কি কৰিব লাগিব 3 leap years plus 9 ordinary years 3 leap years 9 ordinary years plus 9 ordinary years 3 into 6 plus 9 15 গটিকে 15 odd days এই 15 ৰ পৰা আমি এতিয়া কি কৰিব লাগিব 4 odd days to minus কৰিব লাগিব 15 minus 4 1 odd days total number আমি কি কৈছিলো 2013 চনৰ 1 জানুৱাৰীৰ পৰা আমি 2013 চনৰ 15 আগষ্টলৈকে 15 আগষ্টলৈকে ধৰিব লাগিব 15 আগষ্ট 2013 চনলৈকে আমি এতিয়া এটো উলিয়াব লাগিব কিমান ডেজ হ'ব এতিয়া মই টোটেল নাম্বাৰ অফ ডেজ টো উলিয়াব লাগিব টোটেল নাম্বাৰ অফ দোজ ডেজ কিমান লব আমি 1/1/2013 1 জানুৱাৰী 2013 চনৰ পৰা 15/8/2013 15 আগষ্ট 2013 চনলৈকে আমি ক্যালকুলেট কৰিব লাগিব কেনেকে 2 to 7 ডেজ থাকে 32 weeks and 3 odd days 2 to 7 days is equal to 32 weeks মানে 32টা সপ্তাহ and 3 odd days 3টা odd days গটিকে আমি এতিয়া টোটেল নাম্বাৰ অফ odd days আমি odd days ৰ টোটেল নাম্বাৰটো উলিয়াব লাগিব কিমান 1 plus 3 4 odd days আমি odd days টো পালো টোটেল নাম্বাৰৰ 4টা গটিকে আমি এতিয়া show the
given days কি হ'ব থাৰ্সডে হ'ব আমি গতিকে আমি গম পালো যে 1 জানুৱাৰী 2013 চনৰ পৰা 15 আগষ্ট 13 লৈকে আমি 2 to 7 days is equal to 32 weeks and 3 odd days আৰু total number of days to 1 plus 3 4 odd days গতিকে 4 odd days or answer to হ'ব Thursday. Next question, which two signs should be interchanged in the following equation to make it correct? আমি এটো কি কৰিব লাগিব ইয়াত আছে 5 plus 8 minus 30 into 10 মই কোৱেশ্চনটো ডিভাইড চিনটো দিবল থাকি গল 2 is equal to 240 আমি এতিয়া ইয়াৰ সাইন কিটা ইন্টারচেঞ্জ চেঞ্জ কৰিব লাগিব আৰু চেঞ্জ কৰিলে 240 টো পাব লাগে ইয়াৰ অপচন কি হ'ব ইয়াৰ অপচনটো হ'ব into n minus মানে পুৰণ চিন n minus পুৰণৰ বিয়োগ কৰিলে এনসাৰটো 240 ওলাবগে তোমালোকে ঘৰত ট্ৰাই কৰিবা আৰু যদি কিবা হদিব লাগে থাকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা নেক্সট কোৱেশ্চন select the word pair in which the two words are related in a so way as are the two words in the following word pair ইয়াত word pair cement building হলে cement লাগিবই গটিকে এটো word pair pen pencil wire electricity book অথৰ wood furniture cement আৰু building or related হোৱাকে ইয়াৰ কোনটো অপচন একে বুজাইছে গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হৈছে wood furniture next question there of the following four words are alike in a certain way and one is different pick the odd word out আমি তে ইয়াত আছে অপচন 4টা দিয়া আছে আমি ইয়াৰ অপচন 4টাৰ ভিতৰত ইয়াৰ অডটো লিয়াব লাগে অডটো কেনেকৈ উলিয়াম জিপ শিপ কাৰ ট্ৰাক জিপু এখন গাড়ী নাম কাৰো এখন গাড়ী নাম ট্ৰাকো এখন গাড়ী নাম গটিকে ইয়াৰ অডটো ওলাই আছে ইয়াৰ শুদ্ধ এনসাৰ হৈছে শিপ in a code language GOURD guard is written as IQSTF how will APSID FAD be written as in that language আমি এটা এটো কি কৰিব লাগিব GOURD তো কেনেকৈ লিখিছে IQSTF আমি এতিয়া ইয়াত এটো দুনিয়াকে দিয়া আছে জি পৰা আই লৈ এটা মাত্ৰ ওয়াৰ্ড GHI ও পৰা কিউ লৈ OPQ ইনো ওপৰৰ পৰা হানাই তলৰ পৰা আহিছে এটো এনেকে STU ওপৰ পাতলৈ RSTDEF ঠিক তেনেকৈ এটো যেনেকৈ কৰিছে আমি তেনেকৈ আকৌ এটো কৰিব লাগিব APHID guard to আৰু guard GOURD to আমি যেনেকৈ IQSTF লগত মিলালো তেনেকৈ APHID to আমি কৰিব লাগিব ইয়াত কোনটো অপচন হ'ব যেনেকৈ জি পৰা আই লৈ এটা ওয়াৰ্ড এৰি পাইছো গটিকে এ পৰা এটা ওয়াৰ্ড যদি এৰি দিও আমি ABC আৰু পি পৰা যেনেকৈ ও পৰা কিউ লৈ OPQ আমি তেনেকৈ পাম PQR আৰু ইউ পৰা এছ লৈ উল্টাকৈ আহিছে STU ঠিক তেনেকৈ এটো হ'ব FGH F for F etari H by FGH ঠিক তেনেকৈ IJKDEF গতিকে আমি এটো গমেই পালো ইয়া শুদ্ধ এনসাৰটো হৈছে CRFKF next question select the set in which number are related in the same way as are the numbers of the following set ইয়াত দিয়া আছে এটো কোৱেশ্চনটোত ভুলকে দিয়া আছে 49 মই লিখাত মিস্টেক হল 81 121 সৰি 49 81 121 আমি এটো স্কয়াৰ কৰিলে কিমান পাম 7 স্কয়াৰ 9 স্কয়াৰ 11 স্কয়াৰ
ঠিক তেনেকৈ আমি 6টো যদি আমি কওঁ প্ৰথমটো 4 স্কোয়াৰ 5 স্কোয়াৰ 7 স্কোয়াৰ তেনেকৈ 2টো যদি কৰোঁ 4 স্কোয়াৰ 8 স্কোয়াৰ 10 স্কোয়াৰ 4 8 10 আমি 49টো যেনেকৈ 7 স্কোয়াৰ 9 স্কোয়াৰ আৰু 11 স্কোয়াৰ পালোঁ সেইটোৰ লগত আমি কি কৰিব লাগিব ৰিলেটেড থকা এটা কৰিব লাগিব ইয়াৰ লগত ৰিলেটেড নাই 7 আৰু 4টো কোনো ৰিলেটেড নাথাকে মিলা নাই আমি যিটো অপশ্যনত দিয়া আছে 49 81 121 সেইটোৰ লগত আমি ৰিলেটেড থকা এটা কৰিব লাগিব আমি 3 নম্বৰটো কৰি চাওঁ তেনেকৈ 6 স্কোয়াৰ 8 স্কোয়াৰ 10 স্কোয়াৰ এটো আমি 49 81 আৰু 121 লগত ৰিলেটেড পাইছোঁ তেনেকৈ আমি 7 স্কোয়াৰ পাইছিলোঁ 9 স্কোয়াৰ পাইছিলোঁ আৰু 11 স্কোয়াৰ পাইছিলোঁ এটোৰ লগত এটো ৰিলেটেড আছে গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 36 64 100 6 স্কোয়াৰ 36 8 স্কোয়াৰ 64 10 স্কোয়াৰ 100 Next question ahile engineer is related to building in the same way as writer is related to engineer related thake building or logot hodai related thake ar thik tenegoi writer hodai book or logot next question select the set in which the numbers are related in the same way as are the numbers of the following set 16 36 64 আমি এটা এটো কি কৰিব লাগিব ইয়া অপচন দিয়া আছে 12 32 50 10 30 58 6 36 80 9 25 62 আমি এটা এটো কৰিব লাগিব select the set in the numbers related 16 ৰ লগত 36 আৰু 64 লগত ৰিলেটেড থাকিব লাগিব আমি যদি এটো কৰো 12 plus 4 16 টো পাবলৈ হলে 4 টো যদি আমি কম 16 মিলিবগে লাগিব 32 plus 4 36 এটো হৈছে 50 plus 4 54 এটো নাই মিলা আছে 64 পাইছো 54 ঠিক তেনেকৈ 10 plus 6 16 30 plus 6 36 58 plus 6 64 এইটো ধুনিয়াকে অপচন টো লগত দিয়া মানে মিলিছে 16 36 64 আমি ধুনিয়াকে পাইছো কিন্তু 16 10 16 36 plus 10 46 এটো 3 নম্বৰটো নাই মিলা গতিকে আমি ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 10 30 58 next question Anil and Abhay are brothers. Swati is the daughter of Samir and sister of Anil. How is Abhay's mother related to Samir? Samir logot Abhayor maakor ami সম্পৰ্কটো কি তাক আমি উলিয়াব লাগে ইয়াত দিয়া আছে Anil Abhay brother. Anil Abhay brother. Swati daughter of Samir. Swati Samiror daughter. And sister of Anil আৰু অনিলৰ ভনিয়েক গতিকে how is Abhay's mother related to Samir এতিয়া অভয়ৰ মাকৰ লগত সমীৰৰ সম্পৰ্কটো আমি উলিয়াব লাগে অনিল অভয় ককাই ভাই স্বাতি সমীৰৰ জীয়েক আৰু sister of অনিল অনিলৰ ভনিয়েক স্বাতি আৰু স্বাতি হৈছে সমীৰৰ জীয়েক গতিকে আমি অভয়ৰ মাকৰ লগত ৰিলেটেড সমীৰটো কি হ'ব তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে wife Next question which number will replace the question mark in the following series আমি এটা এটো কেনেকৈ কৰিম ইয়াৰ দিয়া আছে series to 2 4 7 12 19 30 আমি এটা এটো কৰিব লাগিব 2 4 7 12 19 30 আমি এটা কেনেকৈ উলিয়াম ৰিপ্লেস কৰিবলৈ কৈছে question mark টো এই সিরিজটো আমি কেনেকৈ কৰিম 2 পৰা 4 লে আমি যদি প্লাস কৰো 2 2
2 4 তেনেকৈ 4 পৰা 7 লৈ যদি কৰোঁ আমি মৌলিক সংখ্যা ওলাইছে 4 3 7 ঠিক তেনেকৈ 7 পৰা 12 লৈ 7 আছে 12 12 পৰা 19 লৈ আমি কি যোগ কৰিম 12 7 19 2 3 5 7 একেটা মৌলিক সংখ্যা তেনেকৈ 19 পৰা আমি 30 লৈ কিমান 11 19 পৰা 11 প্লাস কৰিলে 30 পালো এতিয়া 30 পৰা কি প্লাস কৰিলে আমি অপচনত থকা 38 47 43 36 কোনটো হ'ব আমি গতিকে 2 3 5 7 11 আমি এইকেইটা মৌলিক সংখ্যা পাইছো এতিয়া 30 পৰা আমি যদি 13 প্লাস কৰো তেতিয়া আমি কিমান পাম 43 পাম আৰু 2 3 5 7 11 13 এইকেইটা হৈছে মৌলিক সংখ্যা গতিকে আমি ইয়াত শুদ্ধ এনসাৰটো পালো 43 আশা কৰো তোমালোক সকলোৱে বুজি পাইছা আৰু যদি কিবা বুজিবলগীয়া থাকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ আৰু মোৰ ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা